আৰু এই কিবা কবিনে নকওঁ মাৰি থোৱা ভোটাৰ কথা কাটিছা অলপমান আগুৰীয়া আমাৰো মাত মুখা ভাঙি পেলাই কিবা পতা থাকিলে মাধান হৈছে কিবা কবিনে নকওঁ কওঁ নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আপোনালোক সকলোকে পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ সকলো ভালে থাকক সুস্থ থাকক হেৰি মই আইভাৰপে চাই আছোঁ আপুনি যে ইমান কথা কৈ আছে কোনেনো জন্ম দিলাহে আপোনাক কি সুধাই চাইছোঁ বাৰু লাষ্ট লঘু কৰিবই আহিলা কৈছোঁ ইমান মানুহ আছে কি সুধাই চাইছোঁ বাৰু ইমান ধুনীয়া গণ্য মান্য ইমান সুন্দৰ অনুষ্ঠান এতিয়া কোৱা লাগছে মোক বোলে এতিয়া কোনে জন্ম দিলা চবে জানে মায়ে জন্ম দিয়ে বুলি আপোনাৰ মুখখন ইমান লাওপাত কচু পাত মোৰ জানিবা ইচ্ছা গৈছে আপোনাক কোনেনো জন্ম দিলা ক'ব লাগো নেকি খুৰীহাত দাদাহাত মোক বোলে এতিয়া কোনে জন্ম দিলা তাই জানিব ইচ্ছা কৰে অঁ শুন যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সদে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা সৰু থাকিলে গম নাপায় নহয় হেৰি আপোনাৰ মাথাত ঘিউটো নাই গোবাৰো নাই চুলি দেখছানে নাই জানো ঢেৰকেনি ধুমুহাই মাৰা কঠি আহে তাই চুলিকেইডাল বৰ ভাল লগা হান হৈ আছিল অলপমান বিউটি পাৰ্লাৰত যাই দমৰাগড় নেঙুৰহান কৰি আনিছিল এই তই একো নকোৱা দেখোনে এইটো দেখিছাহে আগে ঘূৰা সোমাই টাটা কোম্পানী নেনো গাড়ী কান্ধান আৰু ইমান খাব পাৰে বাপাহঁতে আৰু অভাৰ চাৰ্জৰ কাৰণে মই য'তে ত'তে লৈয়ে নুফুৰাওঁ কিবা কবিনে নকওঁ এতিয়া হেৰি আপুনি অলপ খোৱা বোৱা কৰিব নাখাওঁতে নাখাওঁতে আকৌ মুখ যায় গুটকাই পাৰা অমিতাটো আনিছে তাই মুখখন বৰ ভাল লগা হৈ নহয় আছে পৰা যোৱা জুগুন্দাহে জানো এইটো অলপমান উঠাই দিবি এইটো মাইক্ৰফোনত পোৱা নাই কিবা এই এমুখা কাৰ বিধানে এটা নাখায় নেকি জাহাত ইমান চলিয়ে বাপাহাৰে এই মাকা মুখাও কম নহয় আৰু আজিকালি ছোৱালীবিলাকে ভয়া নকৰে বাহঁতলৈ ভোট মুখাহে জন্ম পাইছে এনেকৈ যদি পঢ়াত আগবাঢ়ি আহিলি হয় পৃথিৱী জাহাত কেৰেখেনীয়া ছোৱালী ডাঙৰ হ'লে চবেই ভাল হ'ব আৰু খুৰীহঁত দাদাহঁতক এটা কথা কৈ থৈ যাওঁ এইবিলাক ছোৱালীক যি মোবাইল তুলি দিছা যদি ডেঙা মানুহ কৰিব বিচাৰিছা তেতিয়াহ'লে মোবাইল নহয় দেই হাতত কিতাপ তুলি দিবি তেতিয়াহে ডেঙা মানুহ হ'ব পাৰিব আৰু এয়া লাওজান নহয় দৰং নহয় গোটেই অসমৰ ভিতৰত যাতে ইয়াৰে ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ হৈ নাম কৰি আনে বিশ্ব দৰবাৰত যাতে ইহঁতে আৰু ভাল নাম কৰে পঢ়ি শুনি ফালে আৰু ভাল হওক হয়নে হ'ব পাৰিবিনে নাই তোমালোকে অঁ আৰু এই খুৰীহঁতক কৈ থৈ যাওঁ ছোৱালীয়ে ভাত নাখালে কি কৰে ইউটিউব চাওঁ মোবাইল চাওঁ এনেকৈ কয় ভাত নাখালে খিটাই চাওঁ এইবিলাক দেখাই থাকোঁ ইফালে ভিডিঅ'ত কাপোৰ থাকিলেও থাকক নাথখিলেও নাই ভিডিঅ'কে হয় মনে মনে থাক অলপ কমকৈ এটা বাৰ বিহু গৈছে পিছফালে পিঠা চুঙা বাহিৰ হ'ব চাগে দে কি ক'বা খুজিছে কি নকয় কিয় এনে ইমান ৰৈ থাকানে মেকা মেকি কৰি থাকা হেৰি আপুনি গান গাব জানেনে গান গাব জানো মই গান গালি থকা মানুহকেইটা যায় নেকি আপুনি কি কি সুৰত গান গাব জানে মই বকা সুৰত মৰিকা সুৰত জংগা সুৰত কেতিয়াবাতো হাতী সুৰতো গান গাওঁ আপুনি জানেনে বকাসুৰ কাক বোলে বকাসুৰ কাক বোলে ক'ব লাগে চবেই জানে এইটো কথা নহয় আপুনি কওকচোন বকাসুৰ কাক বোলে ক'ব লাগে ক'বাই লাগব ভাবিছে যিয়ে নেকি ৰাতিপুৱা ঘুমাই উঠি মূৰ্তিকেইটাৰ নিচিনাকৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বকিয়ে থাকে তাকে বকাসুৰ বোলে আপোনাক আৰু এটা প্ৰশ্ন সোধো কি আপুনি কওকচোন মালভূমি কাক বোলে মালভূমি কাক বোলে ক'ব লাগে কি যি সোধা হেড মাষ্টৰণী দেখোন হ'বাই পাৰিলি হৈ যায় হেৰি ঠেক নহয় তেত অঁ সেয়া হ'ব পাৰিলি হয় দেখোন ইমান প্ৰশ্ন সোধাতকৈ কি কৈছা মালভূমি মালভূমি কাক বোলে যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াত লাগি মালটো টানি থাকে তাকে মালভূমি বোলে কিন্তু এই লাওজান চিপাঝাৰ অঞ্চলত নাই বাৰু ক'ৰবাত বিহু বুলি অলপমান খাবও পাৰে সদায় নাখায় বাৰু আৰু নাখাবি আৰু যাতে বেলেগৰ মানুহবিলাকক সুবিধা নিদিবি মদ পানী ড্ৰাগছ এইবিলাক গুটখা খাই পেলাই আৰু উন্নত হওক আগতকৈ বহুত উন্নত হৈছে এই অঞ্চলটো আৰু অনাগত দিনতো যাতে ইয়াৰে ল'ৰা ছোৱালী আৰু পঢ়ি শুনি ভাল মানুহ হয় অঁ বচা চুবা আৰু দাদাই আকৌ ইহঁতক চাবা লাগি হ'লে মোক কিবা ক'বা লাগি হ'লেও আহি থাকে কম নহয় চালা পকিলিহে চাৰ উঠে হেৰি বাপ্পা ইয়াতে জিহু পাহে তিৰি জীয়া থুপুৰি লাগছি নে আপোনাৰ পিছত আৰু এটা লাগি যায় নেকি
এই জোতা পোহোঁতে মোৰ তাপিলাই দি মুনিয়া বেহা নখা হৈছিল আৰু এই ইয়াৰ পৰা নিব লাগিলে হৈছে আৰু জীৱৰ মাজত হাতৰ অবজায় খিটেকাই চিপিয়ে চাই আছেনে নাই কোনখন চাই ভাল লাগছি খিটেকাই গানটো মনত আছে কিনো আটা পাৰি মন গ'ল হে পকেট গৰম হে তিৰিৰ মৰম হে পকেট খালি হে তিৰিৰ গালি খিটেকাই দুটা তিৰি খিটেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যায় চুলি হৰি কিহে পাছি কিহে ধচি বাটৰ কচু গাত খুচি খিটেকাই তত হৰাই গৈছি এই খিটেকাই কেনে মজা জ্বালা পাই গৈছো 30 জ্বালা বাকী নাই নহয়নে এই জ্বালা হৈছে মোৰ বাদাম বাদাম গানটো মনত আছেনে নাই আৰু ধুনীয়াকৈ লুগাই দিব ইফালে বাদাম বাদাম গানটো মাইকৰ দাদাহঁতে হেৰি ৰচোন মোক বাৰু আনছা এই মান্নাই মাৰি কেইটা কি কৰবা লৈ আহিব লাগে খাখেৰ খেদি তোৰহে পৰে এই বেছি লেভেল নেদেখাবি দেই ভাল এটা বুঢ়ামুনি চাই তোক এতে থৈ যাম তোৰ যদি ইমান বুঢ়া মানুহ লগা হৈছে তই নাযায় কিয় পিছে বিচাৰি ফেলে হেৰি এতে কিন্তু বহুত লিকিৰা আছে মোক কইভা নোৱাৰো যদি কওঁ যাওঁ মই কোনোবাই ৰাখবি নেকি হেলে আজিকালি আকৌ চিয়াগিলাক পলাই নাযায় তিৰিবিলাকহে যায় ৰাখা যদি কয় এটা দি থৈ যাওঁ নে দাদাই ৰাখবি হেৰি দি যোৱা কোনে ৰাখবি এইটো দিছোন এইটো মই নকয় কিয়া এই মান্নাই মাৰি দিম চৰ হৈ যাব খৰ ভীমকলৰ গুটি এনেকুৱা এটা চট দিম চৰত থিয়াই ল'বি মুটি চাহ চেকা চেকেনি তই বেটি দিনে দিনে হৈ গৈছা মস্ত এডাল চেকেনি ভাত থোৱা চৰু তই এটা মস্ত হালোৱা গৰু কেনেকৈ চাইছোঁ বাৰু হালোৱা গৰু হৈ আকৌ আমাৰ চিৰিয়েলবিলাক চাই পেলাই খুৰীহঁতে কাজিয়া চাই পেলাই আকৌ ঘৰত কাজিয়া নকৰিবি দেই এইবিলাক মনোৰঞ্জন দিব লাগিহে কৰি থাকোঁ আৰু গানটো ধুনীয়াকৈ এতিয়া গাম বাদাম বাদাম গানটো সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব বাদাম বাদাম গানটো নাই ভৰ্তি পচা বাদাম আহা ভৰ্তি খাই যোৱা মোৰে বাদাম 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 অতি ধুনীয়া বাদাম মোৰ লগত নাই ভৰ্তি পচা বাদাম সকলো একেলগে নাচিলে ভাল লাগিব ধুনীয়া দাদা তুমি ধুনীয়া কিয় কোৱা ইমান দাম এয়া দেখোন পচা বাদাম তুমি বহুত ক্ষীণ বাদামত থাকে ভিটামিন মোৰ বাদাম খাই যোৱা পাই যাবি প্ৰটিন নে চটিন বেছি টকা দাম নাপাওঁ মোৰ দাদা পেট বেয়া হৈ আহি যাব পাদা চিন্তা কিয়া কৈছা খাই দিবি আদা আৰু হৈ যাবই পাদা মান্নাই মাৰি বাদাম বেপাৰী মই বেপাৰৰ টকা বাদাম বেছি মই পাম বহুত টকা দাম নাই কিৰি সেইকাৰণে বহিলৈ আনি আছোঁ দিৰি এবাৰ তুমি মোৰ মৰমৰে দিৰি যেনে মান্নাই মাৰি তুমি যদি দিব পাৰা মৰমৰে মাছ টকা পইচা নালাগে মোক মাছ মাংসই খাম ভাত দিবি দিবা লাগবই মান্নাই মাৰি বেয়াটো পোৱা নাই আপোনালোকে আৰু গমে পাইছা কিবা এইবিলাক এচুপি নে চুপ নে কিবা ওলাইছে 10টা বজাৰ পিছত কৰোণা আহে 10টা বজাৰ পিছত নাহে মাঘৰ বিহুৰ সময়ত কৰোণা আহে ইলেকশ্যনৰ সময়ত নাহে আৰু মাস্ক সকলোৱে ব্যৱহাৰ কৰিলে বাৰু ব্যৱহাৰ কৰিছে বাৰু সকলোৱে আৰু ভাল লাগে নাপাব আপোনালোকৰ মাজত আহি ভাল লাগিছে আৰু এটা ভোকোলা আছে আমাৰ লগত কটাই মান্নাই মাৰা এফালে ক'ত মৰি থাকে নতুনকৈ বিয়া হৈছে কেৱল ঘৈণীয়েকৰ লগত ভিডিঅ' কল কৰি থাকে ইফালে গ্ৰীণ ৰুমত বহিছিলোঁ তাৰা গ্ৰীণ ৰুমত বহি আছা ইয়াতেতো আহিবা খবৰ নাপা নহয় তাতে গোটেই আধুনিক নৃত্য নাচবা ঝিয়া মখা গোটেই বাদাম চুবাই আছিল বাদাম চুবাইছি তাতে আকৌ তোৰ কি হ'ল এই বাদাম চুবাইছিলোঁ চুবাইছি পিছফালৰ পৰা এৰিবচোন নহয় কি বেয়া মাছাই খুৰীয়া দাউৰি আছোঁ মই মোৰ পৰা ঘিলাটো থাকিলে এই এইবিলাক একো বেয়া দুৰ্গন্ধ নহয় এই ধূপৰ গোন্ধ আজিহে গম পালোঁ ধূপৰ যে ইমান দুৰ্গন্ধ দে দে একো নাই দে সিংকে কি আছে এতিয়া ইমান মানুহ আছে বেয়া দেখি পেন তেল পেণ্ট ধুই থকাৰ কাৰণে খুৰীয়া পেণ্টটো ধুই থকাৰ কাৰণে বোলে বেয়া দেখা হৈছে এৰি দিলি যে আৰু বেয়া দেখা হ'ব
মই ঠিক কৰি লওঁ ভাল খালো কিহে যি পাই ভাই হান ই যদি চেল্ফি মাৰে মোক ভুকুৱা মাজা নহয় ফুলে পূৰা আপেল হ'ব দে দে বেছি দীঘলীয়া নকৰোঁ 10টা বজাৰ পিছত আকৌ কিবা এটা হ'ব যায় আকৌ। হ'ব সেইকাৰণে কেইটামান কথা সুধিম আৰু সেইকেইটা যদি ক'ব পাৰা তই চাকৰি পাবি ইণ্টাৰভিউ দিবা লাগি তুই ঘূৰি আছা কৃষ্ণ এই তথাস্তু খৰখুই যদি দূৰ কৰ কৰোণা ভাইৰাছো দূৰ কৰ ধন্যবাদ তই কৈছোঁ বাৰু বঢ়িয়াকৈ মন্ত্ৰী কাক বোলে কৈছোঁ মন্ত্ৰী অঁ ঐ আইতা পাৰিবি নেকি চশমাটোৰ ঝিলকি আছে গোটাই যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী মন্ত্ৰী লগত লৈ ফুৰিম এখন খন্তি খান্দি খান্দি দেখান নিম মই লুটি পুতি মই হ'ম মন্ত্ৰী কক বেলেগ ইমান নাই মানে তাকে কয় নেকি মন্ত্ৰী বা এইবিলাক কোৱা তাৰমানে বেলেগ বস্তু নুশুনে তাকেতো আৰু এতিয়া আজি ইয়াত আহিলে তই ঘৰত থাকিলেও হয় কিবাকে আহিলোঁ আৰু তাই ঘূৰি 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 ভাল আহিছা তই কবিতা মাতিবা জানা নেকি কবিতা অঁ কবিতা কবিতা ভিত্তি উঠি ইফালে আপুনি উঠ কথা বেয়া হৈছে নেকি সেয়া কবিতা নহয় কৈছে কি লেখা কবিতা কথা কৈছোঁ অ' দাদা হা লেখা কবিতাই নেকি অঁ জীৱনত প্ৰথম আৰু শেষবাৰৰ বাবে কবিতা লিখিলোঁ বাইদেউ শুনছা নাই এই ৰহাই মান নাই মানে ৰ অলপ ৰ এই জীৱনত লাষ্টবাৰৰ মানে কবিতা লিখিছিলোঁ কি কবিতা মানে চিয়া এটা ভাল লাগিছিল মই গ'লোঁ ভণ্টি ভাল পাবিনে মোক কৈছে তোৰ নিচিনা খিলটিঙিৰা লাওমূৰাটো ভাল পাম নেকি তাৰমানে মই ক্ষীণ আছিলোঁ দাদা মায়ে কৈছিল সৰুতে খা বাপা খা আঠিয়া কল খা শকত হ'বা পাৰিবি মই এসপ্তাহমান আহি আঠিয়া কলে মাৰি থাকিলোঁ নহয় আঠিয়া কল খাই খাই মোৰ যি অৱস্থা হৈছিল তাকে লৈ কবিতা এটা লিখি দিছিলোঁ শুনবি নেকি কৈছোঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ তোমাক ভাল পাম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ শকতো নহ'লেও তোমাকো নাপালোঁ ভাগোতেহে কষ্ট পালোঁ বিৰাট টান হৈছে বাহুৰ মূৰত ধৰি বল দিব লগা হৈছিল অৱস্থা এইবিলাক কোৱা তাৰমানে এতিয়া যি আমাক এই ভালুক খাবৰ বাবে ফোন কৰি আছে উহা নপোৱাকৈ দাদা এতিয়া যাব লাগিব হৈ পাইছে নাই বাৰু যাব লাগিব নেকি শেষ কৰি পিছে শেষ কৰিব লাগিব আকৌ ধুনীয়াকৈ ল'ৰাকেইজনৰ মৰম পাহিবা নৰি পেলাই আহিলোঁ ঠিক আছে বাৰু ঘৰৰে অনুষ্ঠান ৰাইজ শ্ৰদ্ধা ৰাইজ আমি এতিয়া যাব লাগিব বাৰু কাৰণ আমাৰ আৰু অনুষ্ঠান আছে আৰু ইফালে 9 বাজি গ'ল 9:30 শেষ কৰিবই লাগিব আপোনালোকৰ অনুষ্ঠান শেষ কৰিবই লাগিব গতিকে সকলো মিলি থাকক একেলগে থাকক আমি যিসকল ব্যক্তিয়ে আমাক ইয়াত মাতি আনিলে তেওঁলোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰভাৱে অনুষ্ঠান ৰূপায়িত কৰিছে আপোনালোকে উপভোগ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে ভাঙাদেৱীক যিধৰণে মৰম চেনেহ আশীৰ্বাদ দিছে সেই আশীৰ্বাদ সদায় দি যাব আপোনালোকৰ আশীৰ্বাদ লৈ আমি আগুৱাই যাব খোজোঁ আমাৰ সফলতাৰ শিখৰলৈ আৰু আমি সকলো মিলি থাকিব লাগিব কাৰণ আমি জাতি জনজাতি নানা উপজাতি মিলি বৃহৎ অসমীয়া জাতি কিন্তু আমাৰ নিজৰ মাজতে আজি ভেদভাৱ ভাই ভাইৰ মাজত কাজিয়া ৰাজনৈতিক ভাৱত কাজিয়া ধৰ্মীয় নামত কাজিয়া সম্প্ৰদায়ৰ নামত কাজিয়া গতিকে ৰাইজ সকলো মিলি থাকক যদি মিলি নাথাকে তেতিয়া বিদেশী আহি আপোনালোকৰ বৰঘৰ পাবহি আৰু বৰপিঠাখন আমিয়েই পাৰি দিব লাগিব গতিকে ৰাইজ অসমীয়াই যদি মান খেলিব পাৰে আৰু অসমীয়াই যদি ইংৰাজ খেলিব পাৰে তেতিয়াহ'লে অসমীয়া কোবাই কোবাই এই বাংলাদেশী কিয় খেলিব নোৱাৰিব গতিকে সকলো মিলি থাকক কাৰণ এইখন শংকৰ আজানৰ দেশ এইখন লাচিত মূলাৰ দেশ লাচিত মূলাৰ তেজৰ চানেকিৰে শংকৰ আজানৰ সেই বৰগীত জিকিৰৰ মহিমাৰে অসমখন ধুনীয়া হৈ আছিল ধুনীয়া হৈ থাকিব আমি বিশ্ব দৰবাৰত বুকু ভিন্দাই ক'বই লাগিব যে আমি অসমীয়া হয় কাকো কেৰেপ নকৰোঁ গতিকে ৰাইজ দুটা কথা ক'ম লাষ্টত কোনোদিন নিজৰ চকুত চকু পানী জমা কৰি নাৰাখিব নাৰাখিবি দে খুৰীহা ক'ৰবাত বোলা জমা হোৱা পানীত মেলেৰিয়া মহে ডিমা পাৰে মই চিৰিয়াছ কথা কৈ আছোঁ এইটো চিৰিয়াছ কথা খুৰীহঁতে গম নাপাব পাৰে বুলি কৈছোঁ আপোনালোকৰ চকুটো চকু পানী ওলাব মচি দিয়া মানুহ বহুত পাব দাদা চকুটো চকু পানী ওলাব মচি দিয়া মানুহ বহুত পাব বহুত পাবি এতিয়া কাণৰ ওচৰত এইটোৱে আহি কিবা কয় সিটোৱে সেই কিবা কয় সেইকাৰণে মই পাহেৰিয়ে যাবা তোৰ লগত কথা ক'ব লাগে কি কৈ আছা মানে যদি চকুত চকু পানী ওলাই খুৰীহঁতৰ দাদাহঁতৰ হয় মচি দিয়া মানুহ বহুত পাব খুৰীহা যদি চকুত চকু পানী ওলাই তেতিয়া মুচি দিয়া মানুহ বহুত পাবি যেতিয়া নেকি নাকৰ পৰা শিঙো ওলাব তেতিয়া মুচি দিয়া মানুহ নাপাতেই ৰুমাল ল'ব ৰুমাল ল'ব গতিকে আহক ৰাইজ সকলোৱে এষাৰ কথা কৈ যাওঁ বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতিৰ পথত জয় অসম ৰোল জয় অসম বুলি সকলোৱে ক'ব লাগে এবাৰ জয় বচা চুবাত জয়
ভাল লাগিছে কিন্তু আপোনালোকক যেনেকৈ সময় দিছোঁ এতিয়া বেলেগেও এতিয়া মোক ফোন কৰি মাতি আছে কিন্তু এই চুপ নলেলি 10টা বজাৰ পিছত প্ৰগ্ৰেম শেষ কৰিব নহ'লি কিন্তু আমি ৰাতিলৈকে থাকিলোঁ হয় কিন্তু এতিয়া চবকে এতিয়া টাইম দিব লাগে কাৰণে মোক বহুত ফোন কৰি আছে তাৰ পৰাও গালি গাইছোঁ কিন্তু তোমালোকৰ মৰম পাৰিবা নোৱাৰি ফালে আহিলেও বেয়া নাপাব দেই একদম ইয়াৰ পৰা অনুৰোধ কৰিছোঁ এতিয়া ফোন কৰি আছে তাতে ইমান বহুত বাট যাব লাগিব ৰাস্তাটো বহুত বেয়া সেইকাৰণে অমদা এতিয়া বন্ধ কৰি লোৱা আকৌ এইটো গতিকে ৰাইজ আপোনালোকে যেনেদৰে ৰখি আছে আমাকো তাত ৰখি আছে এগ্ৰিমেণ্ট কৰা প্ৰগ্ৰেম হওক গতিকে যাবই লাগিব সকলো ভালে থাকক কুশলে থাকক আৰু এই অঞ্চলৰ ল'ৰা ছোৱালী আগুৱাই যাওক বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰক তাকে কামনা কৰিছোঁ মৰম চেনেহ যিদৰে আমাৰ ভাঙা টিভিত দি গৈছে অনাগত দিনতো দিব সেয়ে আমাৰ শক্তি গতিকে আহক সকলোৰে ওচৰত মাৰ্জনা বিচাৰি আশীৰ্বাদ বিচাৰি শুভৰাত্ৰি মুকুট মৰমত বিচাৰিছোঁ মঞ্চত মুকুট ক'ত গ'ল মুকুট ক'ত গ'লে ভিঠি উঠা হা এই মুকুট ক'ত গ'ল হা তেল ভৰাইছে নেকি গাড়ীত মই একবাৰ হ'লেও কেতিয়াকাই চিপিয়াত কম যায় যে বচা চুকত আহি ভাল লাগছে বুলি ক'ব লাগবনে নাই ইমান মানুহ ইমান ধুনীয়াকৈ এনেকৈ প্ৰগ্ৰেম হোৱা দেখাই নাই আহিছে না মুকুট এই ক'ত মৰি থকা যায় ইফালে গান গাব লাগিব ধুনীয়াকৈ এতিয়া আমি যাম তোমাক অনুষ্ঠানটো এৰি দিছোঁ ধুনীয়া ধুনীয়া গান গা সকলোকে নচোঁ দাড়ি নাথাকিয়া নাই ভলকা বাহনা কিহে জানো কি গান গাবি এইবাৰ মায়া গাবি একেলগে এটা গান গাওঁ ধুনীয়াকৈ মোৰ গান এটা আছে লক্ষ্মী ছোৱালী বুলি মানে উৰুকাৰ দিনা আমি ৰিলিজ কৰিছিলোঁ আমাৰ ভাঙা টিভিৰ মেইন মানুহ বুলি ক'ম নেকি জুৱেলে এডিট কৰিছে লিৰিকেল ভিডিঅ' লক্ষ্মী ছোৱালী বুলি আৰু জুৱেলৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে আপোনালোকে সকলোৱে গীতটি আদৰি ল'ব নে কি বাৰু নে বেয়া হৈছে নেকি কোৱাৰ বাবে থেংক ইউ দীপক পুনৰ স্পীকাৰ দি দিছোঁ এতিয়া তুমি ধুনীয়াকৈ অনুষ্ঠান কৰা আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম বেয়া নাপাব আপোনাৰ আমি যদি আৰু কমেডি কৰোঁতে কিছুমান নতুন শব্দ উপস্থাপন কৰিছোঁ তেতিয়াহ'লে আপোনালোকে ভাতৃভূত বুলি যেন ক্ষমা কৰি দিয়ে ধন্যবাদ